কাৰণে মতা হাততে গৰু পিটন খায়। নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আমাৰ মাজত এনেকুৱা এজন ব্যক্তি আছে যিজন ব্যক্তিয়ে যিকোনো প্ৰশ্ন উত্তৰ গানৰ আকাৰেহে দিয়ে। বলক তেনেহ'লে বেছি দেৰি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাঙৰীয়া, প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। ডাঙৰীয়া, আপোনাৰ বাবে আজি 3টা প্ৰশ্ন সাজু কৰি ৰাখিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল বন্ধন গোট। বন্ধন গোট ক'লে যিহেতু অসমত ফেমাছ, আৰু এই বন্ধন গোটৰ নবৌ বাইদেউসকলক কি ক'ব আপুনি? আজিকালি বোৱাৰীয়ে খুলিছে বন্ধন ডাঙৰ ডাঙৰ গোট, লৈছে বহু টকা লোন, সকলো হাততে দেখা পাবা দামী মোবাইল ফোন। লোনৰ টকাৰে কিচিম কিচিম কিৰিম গালে মুখে ঘঁহে, মিটিঙৰ দিনা অফিচাৰক দেখাবলে। হয় ডাঙৰীয়া, খুব সুন্দৰ এটা কণ্ঠৰে আপুনি গানৰ মাধ্যমেৰে এনচাৰটো দিলে। এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল যে যিসকল মহিলাই লোন লৈ থৈছে সেইসকল মহিলাৰ স্বামীয়ে লোন ঘূৰাওঁতে কি অৱস্থা হৈছেগৈ বাৰু? ধাৰ মাৰোঁতে মতা গৈছে দাড়ি চুলি পকি, তথাপিতো মাকে নকয় লোন নল'ম বুলি। হয় ডাঙৰীয়া, খুব সুন্দৰ উত্তৰ। এতিয়া তৃতীয়টো প্ৰশ্ন হ'ল যে আজিকালি কিছুমান বোৱাৰীয়ে কেপি চিখৰ খাব লৈছে। সেই কেপি চিখৰ খোৱাসকলক আপুনি কি ক'ব বাৰু? আজিকালি বোৱাৰীয়ে কেপি কিনি খায়, পাকঘৰৰ লুকুৱাই জনতাও টানি চায়, সেইকাৰণে মতা হাততে গৰু পিটন খায়। সুন্দৰ ডাঙৰীয়া, সুন্দৰ। ধন্যবাদ থাকিল আপোনালৈ, আপুনি ইমানখিনি সময় দিয়াৰ বাবে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদিহে ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ। যদিহে নতুনকৈ কোনোবা চেনেলটোত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।